ভাই নৱহৰণীয় যিটো ST বাতিল হ'ব বুলি ইতিমধ্যে কৈছে কোনো প্ৰকাৰে ST বাতিল নহ'ব। হাইকোৰ্টৰ ওপৰতহে হাইকোৰ্টে কিবা এটা কৈছে, সেইটো চবে দেখিবলৈ পাইছে। চ' এইটো আৰু কোনোবা কোৱা নোকোৱাৰ লগত কথা নাই। কথা হৈছে শৰণীয়া কছাৰী জনগোষ্ঠীৰ যিটো অৰিজিন সেইটো হ'ল বড়ো, ৰাভা, বিভিন্ন জনগোষ্ঠী তেনেকুৱা মানে শৰণীয়া কছাৰী জনগোষ্ঠীটো হৈছে। তো এতিয়া যিটো মানে ট্ৰাইবেল হ'ব কাৰণে ভাৰতৰ সংবিধানে যিটো আমাৰ সাংবিধানিক ব্যৱস্থা কৰি থৈছে, আৰু এই ব্যৱস্থাৰ মাজত ভাৰতৰ অসম ৰাজ্যখনে যিমানখিনি কৰিব পাৰে ইয়াৰ মাজতে ইয়াৰ সমাধানটো হ'ব। তো গতিকে হাইকোৰ্টে যিখিনি কথা কৈছে ইয়াৰ ওপৰতো হাইকোৰ্টৰ ওপৰতো কথা ক'ব নোৱাৰে, বাট কিছুমান বস্তু আছে কি অলপ মানে থ্ৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বা বিভিন্ন প্ৰক্ৰিয়া দি বিভিন্ন সমস্যাবিলাক সমাধান কৰিব পৰা যায়। তো ইয়াৰ ওপৰত দেখা যাব। ছাৰ আজি কি ভিজিট কৰিলে? আমি শ্ৰীৰামপুৰ গেটত বিশেষকৈ আমাৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। চ' সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যায়, কাৰণ এইটো গেটৱে অফ নৰ্থ ইষ্টৰ মানে এণ্ট্ৰি হয়। তো ইয়াৰ কাৰণে ইয়াত মেইনলি টুৰিজিমটো আমি চাইছোঁ আৰু ইকনমিক যিটো ডেভেলপমেণ্ট এই বিষয়টো চাইছোঁ, আৰু তাত বহুখিনি পটেঞ্চিয়েল আছে, বহুতখিনি ডেভেলপমেণ্ট কৰিব পৰা স্ক'প আছে। তো সেইকাৰণে আজি আমি ভিজিট কৰি পেলাই কিছুমান জাগা চাইছোঁ। আৰু ইয়াত গোসাইগাঁৱত যিটো বাছ টাৰ্মিনাছ আছে সেইটো যিটো উদ্দেশ্যত মানে বনোৱা হৈছিলে সেই উদ্দেশ্যটো খুব মানে সফল হৈছে বুলি ক'ব নোৱাৰোঁ। আৰু সেইকাৰণে এইটো যদি অলপ ঠিক ঠাক কৰা যায়, এই গোসাইগাঁও অঞ্চলো এনেই আমাৰ এটা বিজনেছ চেণ্টাৰ হয়, তো সেইটো আৰু বেছি ডেভেলপ কৰিব পৰা যায়। তো সেইকাৰণে এই বাছ টাৰ্মিনাছটো আমি অলপ ইয়াতকৈ আৰু অলপ ডেভেলপ কৰাৰ কাৰণে চিন্তা কৰিছোঁ। আৰু যিখিনি বাছ ইয়াৰ পৰা গুৱাহাটীত বাছ যায়, ইয়াৰ পৰা শিলিগুৰিলৈ বাছ যায়, চ' যিখিনি মুভমেণ্ট হ'ব লাগে এইখিনি মুভমেণ্ট হৈ আছে। এইটো আৰু অলপ অৰ্গেনাইজ কৰিলে এই চেণ্টাৰটো বহুত ডেভেলপ হ'ব পৰা যায়, আৰু ইয়াৰ পৰা গোসাইগাঁও অঞ্চলৰ ব্যৱসায়ী হওক বা বিভিন্ন ছেকশ্যনৰ মানুহবিলাকে ইয়াৰ পৰা বহুত বেনিফিট পাব পাৰে। তো সেইকাৰণে বড়োলেণ্ডত এতিয়ালৈকে আমাৰ কি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু নাই, আৰু কোনখিনি এৰিয়াত আমাৰ ডেভেলপ কৰিব লগা আছে, ইয়াৰ ওপৰত আমি এটা ছাৰ্ভে কৰি আছোঁ। এইকাৰণে আজি বাছ ষ্টেণ্ডলৈ আহিছোঁ। গতিকে সেই বাছ ষ্টেণ্ডটো আমি অতি শীঘ্ৰে অলপ ভালকৈ ডেভেলপ কৰি পেলাই ইয়াত যাতে আৰু বেছি পাব্লিকৰ কাৰণে ভাল হয়, পাব্লিকে যোৱা অহা কৰিব পাৰে আৰু বিভিন্ন বিজনেছ ডেভেলপমেণ্টবিলাক হ'ব পাৰে, এইটো আমি এটা সিদ্ধান্ত লোৱা হৈছে। ছাৰ, দুদিন পূৰ্বে অসম বংগ সীমান্তত কি ক'ব? এইটো মানে ইতিমধ্যে চল্ভ হৈ গ'ল। আমাৰ ডেপুটি কমিশ্যনাৰ আৰু তেখেতসকলৰ ডেপুটি কমিশ্যনাৰ বৰ্ডাৰৰ আলোচনা হৈ আছে, আৰু যোৱাকালি তেখেতসকলে আমাক এটা ইনফৰমেশ্যন দিছে, যিজন বিষয়া তাত জড়িত আছিলে তেখেতক অলৰেডি ট্ৰেন্সফাৰ কৰিছে, তেখেতসকলে একশ্যন লৈছে, আৰু আজিৰ ভিতৰত আলোচনা কৰি চব যিখিনি প্ৰব্লেম হৈছে এইখিনি প্ৰব্লেম চল্ভ কৰা যাব। আমি নিবিচাৰোঁ কি বৰ্ডাৰ এৰিয়াত তেনেকুৱা কিবা টেনশ্যন হওক, কনফ্লিক্ট হওক, কাৰণ বেংগলৰ ছাইডৰ মানুহখিনিও ইফালৰ মানুহৰ ওপৰত বিভিন্ন কাৰণত ডিপেণ্ড হয়, ইফালৰ মানুহবিলাকো বেংগল ছাইডৰ মানুহৰ লগত বিভিন্ন কাৰণত আজি বিজনেছ ব্যৱসায় হওক বা বিভিন্ন কাৰণত ডিপেণ্ড কৰা হয়। তো সেইকাৰণে এনেকুৱা ছিটুৱেশ্যন ডেভেলপ হ'লে এইটো আমাৰ কাৰণে ভাল নহয়। তো সেইকাৰণে আমি দুইটা প্ৰশাসনিক বিষয়াবিলাকৰ আলোচনা কৰি এইটো সমাধান কৰাৰ কাৰণে ইতিমধ্যে বহুতখিনি চল্ভ হৈ গ'ল, আৰু আজি এটা আলোচনা আছে, ইয়াৰ পিছত চব ঠিক হৈ যাব। ছাৰ, ভাই নৱহৰণীয় যিটো ST বাতিল হ'ব বুলি ইতিমধ্যে কৈছে কোনো প্ৰকাৰে ST বাতিল নহ'ব। হাইকোৰ্টৰ ওপৰতহে হাইকোৰ্টে কিবা এটা কৈছে, সেইটো চবে দেখিবলৈ পাইছে। চ' এইটো আৰু কোনোবা কোৱা নোকোৱাৰ লগত কথা নাই। কথা হৈছে শৰণীয়া কছাৰী জনগোষ্ঠীৰ যিটো অৰিজিন সেইটো হ'ল বড়ো, ৰাভা, বিভিন্ন জনগোষ্ঠী তেনেকুৱা মানে শৰণীয়া কছাৰী জনগোষ্ঠীটো হৈছে। তো এতিয়া যিটো মানে ট্ৰাইবেল হ'ব কাৰণে ভাৰতৰ সংবিধানে যিটো আমাৰ সাংবিধানিক ব্যৱস্থা কৰি থৈছে, আৰু এই ব্যৱস্থাৰ মাজত ভাৰতৰ অসম ৰাজ্যখনে যিমানখিনি কৰিব পাৰে ইয়াৰ মাজতে ইয়াৰ সমাধানটো হ'ব। তো গতিকে হাইকোৰ্টে যিখিনি কথা কৈছে ইয়াৰ ওপৰতো হাইকোৰ্টৰ ওপৰতো কথা ক'ব নোৱাৰে, বাট কিছুমান বস্তু আছে কি অলপ মানে থ্ৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বা বিভিন্ন প্ৰক্ৰিয়া দি বিভিন্ন সমস্যাবিলাক সমাধান কৰিব পৰা যায়।